Good morning friends, welcome back to another vlog. Morning pura ready হৈ ললো। ইয়া দেখিবলৈ পাইছে চুলিখিনি খালি পনিয়াবলৈ বাকি আছে আৰু এতিয়া তো আজি আমি গৈ আছো ঠাইত গৈ আছো মানে বহুতখিনি বাট যাবলৈ বাকি আছে তো আপোনালোকক দেখুৱাই গৈ থাকিম ৰাস্তাত যাওঁতে আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব তেনে বলক তো ফ্ৰেন্ডছ আমি ওলাই আহিলো আৰু ৰাস্তাত উঠাম এতিয়া মাহী দুজনী আছে আৰু ভাইটিটো আছে তাৰপাছত মানে শিৱসাগৰ গৈ আছো আজি আপোনালোকক কোৱা নহ'ল আন্দুৰ অকলে ড্ৰাইভ কৰি যাব নোৱাৰো মই তো আমি আমাৰ ড্ৰাইভাৰ এজন লৈ লৈছো তেখেতকো উঠাই ল'ম এতিয়া এইখিনি ৰখি আছে চাগে ইয়াতে এটা পাৰ্টি পাইছেহি বাৰু এইটো এতিয়া বাকি আৰু এটা পাৰ্টি পাবলৈ বাকি আছে সকলোকে উঠাই মেলি ললোঁ আৰু এতিয়া আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ আমি এতিয়া পোনপ্ৰথমে যাম ডিব্ৰুগড় আৰু ডিব্ৰুগড়ৰ যিটো জগন্নাথ মন্দিৰ আছে তালৈ আমি গৈ আছোঁ বৰ্তমান এয়া আমি এতিয়া কোলাজান পাইছোঁহি আৰু আপোনালোকে আমাৰ লগত গৈ থাকক আৰু শেষলৈকে ভিডিঅ'টো চাই থাকিব বন্ধ কৰি দিওঁ বেছিকৈ ওলাব নালাগে বহুত বতাহ লাগিব ঠিক আছে বন্ধ কৰি দিওঁ দেই আৰু এয়া আমি আহি পাই গ'লোহি তিনিচুকীয়া বাইপাছৰ পথ আৰু এইফালেদি আমি এতিয়া যাম আৰু মহাত্মা গান্ধী উদ্যানৰ ওচৰতে জগন্নাথ মন্দিৰটো অৱস্থিত ক'ত আহি আছোঁ ক'ব পাৰিবি তহঁতি ডিব্ৰুগড় নহয় এতিয়া ক'ত যাম জগন্নাথ মন্দিৰ যাম শিৱসাগৰ আহিছোঁ কিন্তু তোমালোকৰ জগন্নাথ মন্দিৰটো দেখুৱাই দিম আকৌ আৰু এয়া আমি আহি পাই গ'লোহি জগন্নাথ মন্দিৰ এইফালেদি সোমাই যাম মূল প্ৰৱেশদ্বাৰ এয়া আৰু এতিয়া আমি যাওঁ ভিতৰলৈ মন্দিৰৰ ভিতৰ ভাগত ফটো তোলা নিষেধ আছে আৰু ভিডিঅ' কৰাৰো হেৰি আছে সেইটো কাৰণে আমি মন্দিৰৰ ভিতৰত একো কৰা নাই আৰু বাহিৰৰ পৰা চাওক কিমান ধুনীয়া মন্দিৰটো জগন্নাথ মন্দিৰ তলৰ পৰা অকণমান ধুনীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ এতিয়া আৰু এয়াই হৈছে শ্ৰীক্ষেত্ৰধাম মহাপ্ৰভু জগন্নাথ মন্দিৰ আমাৰ এইখন অসমৰে ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড় চহৰত অৱস্থিত আৰু বিশেষকৈ মন্দিৰ ভাগক বহুত বেছি হিন্দু ধৰ্মৰ মানুহসকলে মানে বিশ্বাস কৰে 2014 চনতে এই মন্দিৰ ভাগ নিৰ্মাণ কৰা হৈছিলে আৰু মন্দিৰ ভাগৰ উচ্চতা হৈছে 85 ফুট উচ্চতা বিশেষকৈ দেৱালবিলাকত যিবোৰ মানে কৃষ্ণলীলা পুৰণা দৃশ্য ভাস্কৰ্যবোৰ ৰূপবোৰ খুব ধুনীয়াকৈ সজোৱা হৈ আছে মানে সেইটো এটা খুব আকৰ্ষণীয় হয় মন্দিৰ ভাগৰ চাৰিওফালে সৰু সৰুকৈ মন্দিৰবিলাক বনোৱা আছে যিবিলাক মন্দিৰত আছে গণেশ মন্দিৰ আছে হনুমান মন্দিৰ আছে আৰু শিৱ মন্দিৰ আছে মানে তেনেকৈ বহুকেইটা মন্দিৰ তাতে আছে মানে আৰু বিশেষকৈ এই মন্দিৰ ভাগ পুৰীত যিটো জগন্নাথ মন্দিৰ আছে ন সেই মন্দিৰটোৰ আৰ্হিতে বনোৱা হৈছে সকলোৱে মানে কয় জগন্নাথ মন্দিৰ এই দ্বিতীয় স্বৰূপ বুলি কয় পুৰীৰ যিটো মানে জগন্নাথ মন্দিৰ আছে সেই মন্দিৰ ভাগৰ দ্বিতীয় স্বৰূপ বুলি কয় এই মন্দিৰ ভাগ আৰু ইয়াতে বিয়া পাতিব পাৰিব বিয়া পতাৰ সকলো ব্যৱস্থা ইয়াত কৰি দিয়ে এয়াই হৈছে ডিব্ৰুগড় জিলাত অৱস্থিত জগন্নাথ মন্দিৰ আৰু জগন্নাথ মন্দিৰৰ বিষয়ে মই যিমানখিনি জানিলোঁ আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো আৰু তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ জগন্নাথ মন্দিৰৰ পৰা সামৰিছোঁ নেক্সট ভিডিঅ' যিটো শিৱসাগৰ যাম শিৱসাগৰ ভিডিঅ' এক্সট্ৰাকৈ নেক্সট ভিডিঅ'ত পাই যাব আপোনালোকে এইটো বেছি দীঘলীয়া নকৰোঁ আৰু আজিলৈ সামৰিছোঁ তেন্তে বাই